আজি মই সৰু মাছৰ পিটিকা বুলিও ক'ব পাৰি, চাটনি বুলিও ক'ব পাৰি, এটা ৰেচিপি লৈ আহিছোঁ, চাই থাককচোন। এইখিনি মই এনেকৈ ভাজি ল'লোঁ। ভাজি লৈ ইয়াতে দিম পিঁয়াজ কাটি লৈছিলোঁ, 2টা মিডিয়াম চাইজৰ পিঁয়াজখিনি মই দি লৈছোঁ। তাৰপিছত অলপমান জলকীয়া কাটি লৈছিলোঁ, জলকীয়াখিনিও দি দিম। আদা অকণমান এনেকৈ কাটি লৈছোঁ সৰুকৈ। অলপ ধনিয়া লৈছোঁ। এই গোটেইখিনি মাছত দি দিম। ৰেচিপিটো একদম চিম্পুল হয়, কিন্তু খাই বিৰাটেই সোৱাদ লাগে। আদা, জলকীয়া, পিঁয়াজ, ধনিয়া পাত গোটেইখিনি দি ল'লোঁ। ইয়াতে অলপমান মিঠাতেল, কেঁচা মিঠাতেল দিম। দি এইখিনি অকণমান খুন্দি ল'ম। কোনে কোনে এনেদৰে খাই পাইছে বাৰু কমেণ্ট কৰি জনাবচোন মোক। আৰু যোনে যোনে খাই পোৱা নাই, যিসকলে খাই পোৱা নাই এবাৰ ট্ৰাই কৰিব, বহুতেই ভাল লাগে খাই। আজিলৈ ইমানেই। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। যদি ভাল লাগে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। পুনৰ লগ পাম নতুন এটি ৰেচিপি লৈ। বাই বাই।